হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিছ ক্ৰিয়েশ্যন। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোবোৰ ভালে আছে। বন্ধু বান্ধৱীসকল, ভাইজানৰ বিয়াৰ দিনৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱালোঁ, কিন্তু আজিলৈকে ৰাতিৰ ভিডিঅ'টো দেখুৱাবলৈ পৰা নাই। সেইফালে বাবা শুই আছে, বেবী আছে, আৰু লগতে সেইখন বিয়া যোৱাৰ পিছতে ইয়াতে আহিলোঁ। তাতে 11 তাৰিখে বিয়া গ'ল, মই 12 তাৰিখে ইয়াত আহিলোঁ। আকৌ 14 তাৰিখে দেৱৰৰ বিয়া আছিলে। মই আপোনালোকক কৈছিলোঁ যে দুখন বিয়া আহি আছে, আৰু দুইখন বিয়াৰ ভিডিঅ' মই আপোনালোকক দেখুৱাম। হয়তো অলপ দেৰি হ'ব পাৰে, এনেকৈ কৈছিলোঁ। এতিয়াও মই আপোনালোকক দেখুৱাম গোটেইখিনি। ইয়াতো কইনা আনিব যোৱা ভিডিঅ', কইনা আহিল ঘৰত, গোটেইখিনি দেখুৱাম। বিয়াৰ দিনৰ ভিডিঅ', আৰু বেবী আছে যিহেতু ঘৰত, আৰু এতিয়া নতুন কইনা আছে, চ' ভিডিঅ' এডিট কৰাত অকণমান দেৰি হৈছে। আপোনালোকক এই ভিডিঅ'টোত মই ভাইজানৰ বিয়াত ৰাতিৰ ভিডিঅ'টো দেখুৱাই দিম। ভাইজানৰ বিয়াত ৰাতি কইনা আনিব কেনেকৈ গৈছিলোঁ, বৌক ঘৰত আনি কি নিয়ম কৰা হৈছিলে, আটাইখিনি দেখুৱাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো বলক পলম নকৰি বিয়াৰ ৰাতিৰ ভিডিঅ'টো চাওঁ। গাইজ, নিজে আৰু কিমান মেকআপ কৰিম, সেইকাৰণে দিনৰ লুকটো চেঞ্জ কৰি এতিয়া দৰা সাজি যাবৰ কাৰণে পাতি দিছোঁ মেকআপ কৰিবলৈ। কৰি দিয়ক বা এজনীক। আৰু এইফালে সকলো ৰেডি হ'ব ধৰিছে ৰাতি দৰাৰ লগত যাবৰ কাৰণে। এতিয়া 1:30 মান হৈছে, আমি 10:30 মানত যাম, আৰু এইফালে ৰেডি হোৱাৰ প্ৰচেছ চলি আছে। আৰু এইফালে মই ৰেডি হ'লোঁ, হৈ ভাইজানক ওলাই দি আছোঁ। আৰু দৰাৰ সাজত ভাইজান, আৰু এইফালে আপোনালোকৰ ভিডিঅ'। আকৌ এবাৰ দৰাৰ লগত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে ভাইজানৰো হ'লেই প্ৰায়, মই মেকআপ কৰি দিছোঁ। ভাইজানকো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এওঁৰ লুকটো মই আপোনালোকক দেখাই আছোঁ, ৰ'ব ফুল লুকটো। এইফালে আকৌ এবাৰ দৰাৰ লগত। বিয়াৰ দিনটোলৈ মনত পৰি গৈছে, কেনেকৈ দেখা পায় ভাল লাগিছে। আৰু এতিয়া দৰা ওলাইছে, আৰু সকলোকে তামোল পাণ দি আব্বা আম্মাৰ পৰা আশীৰ্বাদ লৈ ওলাব। আৰু সকলোবোৰ যা যোগাৰ হৈ আছে। আৰু এতিয়া সকলো ৰেডি যাব লাগে, আৰু ওলাই আহিছে সকলো যাবৰ কাৰণে। আৰু এতিয়া এইফালে দৰাৰ গাড়ী, আৰু দৰাৰ গাড়ীখন এইখন ধুনীয়াকৈ সজাই লৈছে বৌক আনিবৰ কাৰণে। মই আপোনালোকক তাত গৈও কিমান দূৰ পাৰোঁ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে বাছখনো আহি পালে, বাছ দৰাৰ গাড়ী সকলো ৰেডি, আৰু বাছত মানুহ উঠা ষ্টাৰ্ট। আৰু এতিয়া যাব লাগে দৰা সাজিটো গৈ লওঁ, তাৰপিছত তাতে গৈ আপোনালোকক আকৌ লগ পাইছোঁ। তো গাইজ, সকলোবোৰ ৰেডি, যাত্ৰা আৰম্ভ। আৰু আপোনালোকক এটা বস্তু শুনাই দিওঁ, মই আমাৰ গাঁও অঞ্চলত এতিয়াও বিয়াবোৰত, মুছলিম বিয়াবোৰত দৰা ওলোৱাৰ সময়ত তকবীৰ দিয়ে, আৰু সেই তকবীৰটো এনেকৈ দিয়া হয়, আপোনালোকক শুনাই আছোঁ। তো গাইজ, যাত্ৰা আৰম্ভ। আৰু যিহেতু ওচৰতে আহি পালোঁ, বৌহঁতৰ ঘৰ, কইনাৰ ঘৰ আহি পালোঁ, আৰু সকলোবোৰ নামিছে। আৰু এতিয়া হ'ব বোমাৰ খেলা। গাইজ, ভিডিঅ'টো চাই থাকক, একদম ধামাকা কৰিছে। বোমা আৰম্ভয়ে প্ৰায়।
গাইজ প্ৰায় আধা ঘণ্টাৰো বেছি বোমা মাৰিলে আৰু এতিয়া সেইবোৰ মই ইমান স্পেচ লাগে যিহেতু সেইকাৰণে বহুত বোমাৰ ভিডিঅ' আপোনালোকক দেখুৱাব মন নাই, সেইকাৰণে অলপমান দেখাই দিছোঁ আৰু প্ৰায় আধা ঘণ্টামান বোমা মৰাৰ পিছত এতিয়া দৰাৰ এয়া আদৰণি হৈ আছে, আমি যিটো দৰা বৰুৱা বুলি কওঁ। আৰু এয়া চাই থাকক ভিডিঅ'টো, সকলোবোৰ দেখাই আছোঁ, ভিতৰত যাই লওঁ তাৰপিছত লগ পাইছোঁ। আৰু এয়া দৰা আদৰাৰ পিছত সকলো মানুহখিনি ভিতৰত সোমাই আহিলোঁ আমি, আৰু এইফালে দৰা আৰু দৰাৰ সখীয়েকো বহি ল'লে ৰভাত। আৰু এতিয়া আটাইখিনি মানুহ বহি উঠাৰ পিছত যিহেতু ঠাণ্ডা সেইকাৰণে চাহ খাব দিলে, এয়া এতিয়া চাহ খাই আছোঁ গাইছ। চাহ খোৱাৰ পিছত এতিয়া আমাক বৌক কাপোৰখিনি পিন্ধাব ক'লে সোনকালে, যিহেতু নিকাহৰ কথা আছে, আৰু আমাক মাতিব আহিল আৰু আমি এতিয়া বৌক কাপোৰ পিন্ধাব গৈ আছোঁ। আৰু এইটো বৰ বিয়াৰ দিনাৰ লুক, য়েল্লো লুক। ইয়াৰে ফটো চটো আপোনালোকক মই কেতিয়াবা পাৰিলে দেখুৱাম, মানে যিহেতু ৰাতি বেছি হৈছে সেইকাৰণে ভিডিঅ' ইমান দীঘলকৈ কৰি থকা নাই, এনেই জাষ্ট আপোনালোকক দেখুৱাবলৈ অলপ কৰি ৰাখিছোঁ। আৰু এতিয়া বৰ দিনৰ লুকটো চেঞ্জ কৰাই আমি এতিয়া নিকাহৰ কাপোৰযোৰ পিন্ধাই দিম, বগা কাপোৰযোৰ। আৰু এইফালে ভাইটি আমি সকলোৱে লগ লাগি বগা কাপোৰযোৰ পিন্ধাই দিলোঁ, আৰু এতিয়া হ'ব নিকাহ। আৰু নিকাহৰ কাৰণে মানুহ ৰৈ আছে, সেইকাৰণে খুব জল্দিকৈ কাপোৰখিনি পিন্ধালোঁ। আৰু কাপোৰ পিন্ধোৱা হ'ল, এতিয়া নিকাহ চলিব, তো চাই থাকক আগলৈকে। আৰু এয়া নিকাহৰ পৰ্ব চলি আছে, নিকাহৰ প্ৰস্তাৱ লৈ বৌৰ ওচৰত এয়া আহিছে, আৰু এইফালে এয়া নিকাহ কবুল হৈ গ'ল। তোমাৰ জন্মহৰৰ 101 টকাটো লগা দি তোমাৰ প্ৰস্তাৱটো মানি লাগি আছে। নিকাহ সম্পন্ন হোৱাৰ পিছত এতিয়া দোৱা হ'ল, আৰু দোৱাৰ পিছতে খাব মাতিলে, এতিয়া ভাত খোৱা। আৰু এতিয়া ভাত খাই লওঁ, যিহেতু ৰাতিও হৈছে, সোনকালে যাব লাগে, আৰু 12টাৰ আগতে কইনা বিদায় দিব। তো এইফালে এয়া ভাত খোৱাৰ পিছত এয়া কইনা সঁপি দিয়া নিয়ম, আৰু এইখিনি গাইজ চাব নোৱাৰি। আৰু সকলো হৈ যোৱাৰ পিছত এয়া কইনা লৈ আমি ঘৰ আহি পালোঁ, আৰু ঘৰত আম্মাহঁতে কইনা আদৰাৰ কাৰণে কিবা কিবি নিয়ম কৰি ৰাখিছে, আৰু মই জল্দি কাপোৰযোৰ সলাই লৈ এয়া বৌক নিব আহিলোঁ ওলাই। আৰু এইফালে এয়া আম্মাহঁতে বৌৰ ভৰি ধুৱাই ল'লে, আৰু এয়া প্ৰথমে বৌৰ ভৰি ধুৱাই ল'লে দুৱাৰ মুখতে। আৰু এতিয়া এয়া ঘৰত প্ৰৱেশ, বৌ আহি গ'ল গাইজ ঘৰত। আৰু এইফালে ভাইটিহঁতে বৌক জোকাই আছে, বৌয়ে কেনেকৈ কান্দিছিলে। আৰু এতিয়া আৰু এটা নিয়ম, কলহটোৰ ভিতৰত কিবা আছে, বৌক চাব দিব, কি পাইছে সুধিব। এই দুটাই নিয়ম, ভৰি ধুৱালে আৰু এইটো কলহত হাত ভৰাই চাব কি পাইছে। আমাৰ মুছলিম ধৰ্মত বিশেষ তেনেকৈ নিয়ম নাই। আৰু এতিয়া সকলোবোৰ হৈ গ'ল, আৰু সকলো হৈ যোৱাৰ পিছত বৌ আৰু লগত অহা মানুহখিনিয়ে চাহ খালে, আৰু এতিয়া বৌ যোৱাৰ টাইম হৈ গ'ল, আৰু যোৱাৰ আগে এয়া সকলোকে তামোল দিব। আব্বা আম্মাহঁতক এয়া তামোল দি আছে বৌয়ে।
আৰু গহনা দিয়া ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে বৌক তামোল দিওঁতে আম্মাই এযোৰ সাৰু পিন্ধাই দিছিলে আৰু সেই সাৰুযোৰ হৈছে এইযোৰ তামোল দিওঁতে এনেকৈ আম্মাই পিন্ধাই দিছিলে। আৰু এয়া আব্বাৰ বোৱাৰী অহাৰ লগে লগে একদম মুখত হাঁহি চাওক গাইছ। আৰু সকলোবোৰ হৈ যোৱাৰ পিছত এয়া বৌহঁত যাব ওলাইছে আৰু বাহিৰলৈ আগবঢ়াই দি আহোঁ বৌহঁতক। তো বলক। আৰু বাহিৰত আহি এয়া বৌহঁতৰ ফটোশ্বুট হ'ল বগা ড্ৰেছত। তো গাইজ কইনা গ'ল। এয়াই আছিল বিয়াৰ দিনাৰ ৰাতিৰ ভিডিঅ'টো। আমি কেনেকৈ বৌক লৈ আনিলোঁ সকলোবোৰ আপোনালোকক দেখাই দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো পুনৰ লগ পাই আছোঁ নতুন এটি ভিডিঅ'ৰ